হেল্ল' ফ্ৰেণ্ডছ, অনদীপ 5G অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মোৰ সৈতে আছে উদয় শইকীয়া, আপোনালোকে সকলোৰে পৰিচিত। নমস্কাৰ। কি খবৰ? মোৰ খবৰ ভাল দেই, তোমাৰ ভাল ন? ভালে আৰু আজি মানে আমি ওচৰৰে আমাৰ ঘৰৰ ওচৰৰে মানে খুৰীহঁতৰ ঘৰত আহিছোঁ। আৰু ইয়াত মানে আজি আছামিজ 4G HD কাৰণে ভইচ অভাৰ হ'ব। আৰু এইফালে লৈ আহিছোঁ স্ক্ৰিপ্ট আৰু এইফালে মাইক, বেয়া ৱায়াৰলেছ মাইক লৈ আনিছোঁ আৰু স্ক্ৰিপ্ট লৈ আনিছোঁ। যিহেতু প্ৰথমে আমি মানে স্ক্ৰিপ্টখন লিখি লওঁ, তাৰপিছত মানে ভইচ অভাৰ কৰোঁ আছামিজ 4G HD, যিটো মানে বৰ্ষানী সামন্তিকা, দীপ্তিনা বাহঁতৰ যিটো আপোনালোকে ভিডিঅ' দেখা পায় ফেচবুক বা ইউটিউবত। আৰু আজি উদয় শইকীয়া আহিছে আৰু আমি ভইচ অভাৰ কৰি মেলি আজি যাম মানে তৰাজনীয়াত। তাত মানে মটক বিহু আছে আৰু আজি মটক বিহু আমি চাবলৈ যাম। যিহেতু তেনেকৈ যোৱা নাই এইবছৰ, এইকেইদিন যিহেতু গাটো বেয়া, মানে একদম চৰ্দি জ্বৰ হৈ আছে, সেইকাৰণে মানে বিহু চাবলৈ যাব পৰা নাই। আজি মানে ওলাইছোঁ আৰু এইফালে আহিছে বন্ধু আহিছে, আজি খুব ভাল লাগিছে আৰু আজি একেলগে যাম। মানে সেয়াই আৰু মানে মৰাণ জাতিটোৰ যিহেতু বিহুটো খুব এটা সুন্দৰ আৰু অসমত খুব এটা ইউনিক বিহু আচলতে। মৰাণ বা মটক এইখিনি বস্তু মই আচলতে খুব ভাল পাওঁ। আৰু মোৰ বন্ধু অনদীপক বহুত দিনৰ পৰা কৈ আছিলোঁ যে এনেকৈ বিহুখন চাম। ৰাতি বিহু কিন্তু চাব নাপালোৱে, বহুত বেয়া বছৰটো মোৰ কাৰণে বেয়া নেকি নাজানো। তথাপি আজি মটকৰ আছে আৰু মটকৰ বিহু চাবলৈ আহিছোঁ। লগতে অনদীপহঁতৰ আছামিজ 4G HD চেনেলটো যি ভিডিঅ'খিনি খুব ভাইৰেল, হয়তো আপোনালোকে দেখিছে ভিডিঅ'খিনি। আচলতে ভিডিঅ'খিনি আপোনালোকক মনোৰঞ্জনৰ কাৰণে দিয়ে আৰু আপোনালোকে হয়তো চাই পিনে মনোৰঞ্জন কৰে, হাঁহে ফূৰ্তি কৰে। দীপলিনা হওক বা এমি হওক বা আমাৰ বৰষা বা তেওঁলোকক মানে খুব ধুনীয়াকৈ লৈ পিনে, আৰু চেমন্তিকা বাহঁতক লৈ পিনে মানে খুব ধুনীয়াকৈ ভিডিঅ'খিনি প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ উলিয়াই দিয়ে। আৰু সেইখিনি আচলতে কেনেকৈ কৰা হয় আৰু তাৰ মানে পিকচাৰটো বেক চাইডে, মানে যিখিনি বেকগ্ৰাউণ্ডত যিখিনি ভইচ বা যিখিনি কথা শুনিবলৈ পায় আপোনালোকে, আচলতে সেই ব্যক্তিখিনিকে মই আজি চিনাকি কৰিবলৈ আহিছোঁ। হয়, আৰু এই সকলোবিলাক মানে উদয় শইকীয়া যিটো ফেচবুক পেজ আছে, তাত আপোনালোকে চাবলৈ পাব। তাত মানে মই আপোনালোকক দেখুৱাম মানে অনদীপে কেনেকুৱা ধৰণে কেনেকৈ কামবোৰ কৰে বা আৰু লগত টিমটো কেনেকুৱা, সিহঁতৰ গোটেইখিনি কথা আজি এক্সপ্লেইন কৰিম। আৰু লগতে মানে ইণ্টাৰভিউ ধৰণে এটা ভিডিঅ' হ'ব। আৰু মোৰ উদয় শইকীয়া চেনেলটোত গৈ পিনে আপোনালোকে চাব পাৰিব, ইউটিউবতো চাব পাৰিব, আৰু লগতে ফেচবুকতো উদয় শইকীয়া বুলি আছে, আপোনালোকে চাব পাৰিব তাত ধুনীয়াকৈ। আৰু সেই সকলোবিলাক জানিবলৈ মানে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু আজি আমি যাম এতিয়া মটক বিহু চাবলৈ। মেইনকৈ মোৰ এই বিহুখন চাবলৈ খুব ইচ্ছা আছে। আমি এইটো ভিডিঅ' কৰি লওঁ, তাৰপিছত যাওঁ মটক বিহু চাবলৈ। আৰু ৰাতি বিহু আছে 9 তাৰিখে মহঙত আছে বুলি কোৱা শুনিছোঁ। মানে হয়, মহঙত আছে লাষ্ট মানে সেইখন। আৰু 10 তাৰিখে মানে তাত যিহেতু ধৰ্মহুঁচৰি গাইছিলতো, গতিকে 9 তাৰিখে মানে 9 মে'ত মানে ৰাতি বিহু আছে আৰু 10 মে'ত বিহু উৰুৱাব। মানে যাব লাগিব তেতিয়াহ'লে ৰাতি বিহু। মই যদি চাবলৈ হেঁপাহ আছে আৰু যদি গা ভাল থাকে বুলি ক'ব লাগিব, যিহেতু বৰ্তমান বেয়া হৈ আছে বুলি কৈছোঁ। একদিন চবৰে সেনেকুৱা ৰ'দ বৰষুণ জ্বৰ কাহ চৰ্দি, আমাৰো সেই এনেকুৱা ক'তো যাব পৰা নাই। মানে আজি মোৰ চেনেলতো আপোনালোকে যদি মোৰ ভিডিঅ' কোনোবা চোৱা আছে, তেতিয়াহ'লে গম পাব মই ভিডিঅ' দিয়া নাই কিমান দিন হ'ল। এই এনেকুৱা আৰু বতৰ ভাল নহয়, মানুহো ভাল নহয়, তেনেকুৱাকৈ। আমাৰ অনদীপ বন্ধুৰ ভিডিঅ'খিনি যদি আপোনালোকে চাই ভাল পায়, তেতিয়াহ'লে প্লিজ ফ'ল' কৰি দিব সকলোৱে। আমাক যেনেকৈ ভাল পায় বা ছাপোৰ্ট কৰে, তেওঁ তেনেকৈ কষ্ট কৰে, গতিকে আপোনালোকেও অকণমান হেল্প কৰি দিব আৰু ফ'ল' মানে বনাবলৈ চেষ্টা কৰিছোঁ বুলি ক'ব লাগিব। আৰু ব্লগ চেনেল এটা খুলিছোঁ, এইটো যিটো আপোনালোকে চাই আছে অনদীপ 5G, বিশেষকৈ ইউটিউবতহে দিয়া হয় আৰু ফেচবুকত মানে এনেই শ্বৰ্টছবিলাক দিয়া হয়। বিশেষকৈ মানে আছামিজ 4G HD তাত মানে বনোৱা হয় ভিডিঅ'সমূহ, কিন্তু বহুত টাইম লাগে, কষ্টও হয়। গতিকে মানে এতিয়া ভাবিছোঁ কি নিজে অভিনয় কৰি মানে এক্টিং কৰি মানে আমি ভিডিঅ'বিলাক মানে দিবলৈ চেষ্টা কৰিম। লাগিলে মানে সেয়া অলপ এণ্টাৰটেইনমেণ্টো হ'ব। আৰু আচলতে আপোনালোকে যেতিয়া তেখেতলোকৰ ভিডিঅ'বোৰ চাবগৈ, আচলতে আপোনালোকে হাঁহিটো মনোৰঞ্জনটো পাবই পাব। তাৰ লগত এটা ইউনিকনেছ বস্তু পাব, সেই বস্তুটো হৈছে ভাষাটো খুব ধুনীয়া আৰু খুব শুনিবলৈ মন গৈ থকা। তো তেনেকুৱা ধৰণৰ এটা বস্তু পাব আপোনালোকে। যদি চোৱাগৈ নাই, প্ৰথম আহিছে, তেতিয়াহ'লে চাবগৈ পাৰে। আৰু ময়ো নিজেও খুব চাওঁ, মোৰ ঘৰৰ সকলো মানুহে চায়। গতিকে সেয়াই আৰু সেই বস্তুটো মানে ভাল লাগে আচলতে। সেই কথাখিনি আমি যেনেকৈ এতিয়া কথা কৈ আছোঁ, তেনেকুৱা ধৰণে নাপাব সেইখিনি। খুব এটা বেলেগ ন, এইটো আচলতে কথাখিনি বা সুৰ টিউনটো বেলেগ মানে সেই বস্তুটো মানে শুনি ভাল লাগে কিবা এটা। তো তেনেকুৱা আৰু আপোনালোকে গৈ পিনে মানে চাব পাৰে আৰু ধুনীয়াকৈ। হয়। এইখন এতিয়া যিখন লিখি থোৱা আছে, এইখিনি মানে এইটো আছামিজ 4G HD কাৰণে হয়, মৰাণ ভাষাৰ হয়, কাৰ্টুন হয়, কাৰ্টুন বুলিয়ে কৈছোঁ। আৰু ইয়াত মানে লিখা আছে, একদম মানে মৰাণ ভাষাতে লিখা আছে, বা গছ পুলি ৰুব লাগে হেনো, সেনেকুৱা টাইপত কয় মানে। তাৰপিছত বাইকে ক'ব, গছ পুলি ৰুব লাগে আকৌ, ঠিক তেনেকুৱা ধৰণে ক'ব তাৰমানে।
আচলতে টিউনটো বহুত বেলেগ আমি যেনে কথা পাতোঁ মানে তেনেকুৱা একেবাৰে নহয় সেই টিউনটো মোক বেছি ভাল লাগে আৰু সেইখিনিৰ পৰা মানে এটা ভিডিঅ'টো এটা ইউনিক এটা তুলি মানে ইউনিক এটা জেগালৈ ঠেলি নিয়ে মানে সেই বস্তুটোৱে ভিডিঅ'টো সেই বস্তুটোৱে ভিডিঅ'টো সুন্দৰ কৰে তো গতিকে আপোনালোকে চাওক এনজয় কৰক খুব ধুনীয়াকৈ আৰু সেই এণ্টাৰটেইনমেণ্ট লওক সেইটোৱে ক'ম আৰু গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক এতিয়া মানে আমি ইণ্টাৰভিউ দি হৈ গ'ল ইণ্টাৰভিউ বুলিয়ে কৈছোঁ আৰু এইফালে আছে আমাৰ বন্ধু ৰুদে আৰু এইফালে আছে খুৰী আৰু এইফালে শ্ৰীমতী আৰু এইফালে যেইকেইটা বহি আছে আৰু এতিয়া যাওঁ মানে মটক বিহু চাবলৈ তৰাজনীয়ালৈ বলক